গিলা আহিছে পানী মাৰি আছে Hello guys. তো গুড মৰ্নিং গাইজ আকৌ নতুন এটা ভিডিঅ' লৈ ইয়াতে সুমনো আছে আমাৰ মেলা ভিতৰত হিৰণ্য আছে গোটেইকেইটা তো চাই থাকক আমি কি কৰি আছোঁ আজি মই গুৱাহাটীকো যাম তো চাই থাকক দিলে পুৱাই এতিয়া চাহখিনি খাওঁ খাই কিনে আৰু বঢ়িয়াকৈ চাহখিনি কমপ্লিট কৰি দিখিনি খাই কিনে অলপ ওলাই যাই আছোঁ চাই থাকক গাইজ এতিয়া আমি তাৰমানে চাহ তাহ খাই ওলাই আহিলোঁ এতিয়া অলপমান দোকানত যাওঁ আৰু ব্ৰেকফাষ্ট আমাৰ কাম পাকঘৰ বনাই আছো না পাকঘৰ আজি টিং লগাব গতিকে টিংবিলাক আনিলা এতিয়া টিংবিলাক লৈ যাওঁ আহা নাহানকে মানুহ আৰু মোৰ ঘৰত তো গাইছ মানে মই এটা সৰুকৈ কাম এটা ওলাইছোঁ কামটো কৰি পেলাই দীপক লগ পাই আছোঁ দীপ মানে ঘৰতে আছে মই কামটো হ'ব আৰু কামটো কৰি পেলাই যাই আছোঁ গাইছ ভিডিঅ'টো চাই দিয়কচোন মানে ৰাস্তাটো অলপ ধূলা আছে চ' এই পানী মাৰি আছে ৰাস্তাত অলপ পানী মাৰি দিছোঁ পানী মাৰি আছে পানী মাৰা আৰু গাড়ীখনো ধুই আছে গাড়ী ধুই আছে বঢ়িয়া পাইপ দিলা নাই বেছি দীঘা পাইপ নহয় ৰাস্তাত গাটো ধোৱাব দীঘা ধুব বোলে একেলগে ৰাস্তাত একেলগে বহুত দিন গা চা ধোৱা নাই কিন্তু ৰাস্তাত যে গাটো ধুই দিম একেলগে চাই দিয়কচোন সেইটো মই যাই আছোঁ মোৰ ৰুমত আজি ঘৰৰ পৰা বাই বাই দিলোঁ গুৱাহাটী মই গুৱাহাটী এতিয়া মোৰ ৰুমত যাই আছোঁ চাই থাকক ফাইনেলি এতিয়া মই ৰুম পাই গ'লোঁ ৰুম পালোঁ কিন্তু ৰুমত কোনো নাই ইয়াত চব ঘৰত গৈছে এটা ঘৰত গৈছে আৰু এটা সি বাহিৰত বহি ওলাই গৈছে এটাই অলপ পিছত তো চাই থাকক অৱস্থাটো আজি অলপ ভাল হৈ আছে এনেই ক'ৰবাত কিবা হৈ থাকে কিন্তু আজি অলপ ভাল হৈ আছে ৰুমটো অৱস্থা এখন টেবুল এইফালে পাকঘৰ বাথৰুম এইবিলাক আজি অলপ ভালে আছে ৰুমটো গাইছ মই এতিয়া পূৰা মুখ চুখ ধুই ল'লোঁ কাপোৰ চাপোৰ সলাই কিনে ফ্ৰেছ হৈ গ'লোঁ এতিয়া আৰু কি কৰিম ৰুমতে অলপমান থাকোঁতে তাৰপিছত গধূলি অলপ ওলাই যায় নেকি বাহিৰৰ ফালে চাই লওঁ তো সুমনে কিবা ভিডিঅ' দিব গোটেইখিনি লগ কৰি দিছোঁ চাই থাকক এতিয়া গেছ হওক মই ভাত বনাই আছোঁ এতিয়া নাও মোৰ আজি তাৰমানে ভাত বনোৱা পালা আমাৰ সদায় বেলেগ বেলেগত পালা আজি মোৰ পালা সেইটো গতিকে ভাত বনাব লাগে যে ভাজি বনাইছোঁ দালি আৰু ভাত বনালোঁ এতিয়া ভাজিখন বনাইছোঁ ভাজিখন হ'লে আৰু ভাত হৈ গ'ল আৰু তাৰপিছত আৰু অলপ কাম আছে মোৰ পঢ়িব লগা কাম আছে অলপ আছে সেইখিনি পঢ়োঁ এতিয়া ভাজিখন হ'লে আৰু ভাজিখন হ'লে নামাই থৈ দিওঁ আৰু আজি ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিব আজিলৈ এৰিছোঁ ধন্যবাদ